অনুষ্ঠান কৰিছিলোঁ আগতে আৰু বেছি গৰম। So guys, welcome back to my YouTube channel Little Sims Official আৰু মোৰ নতুন এটা ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ আপোনালোকে সকলোৱে গমে পায় মানে মই কেইদিনমানৰ পৰা মানে ভিডিঅ' দিয়া নাই, মানে কিবা কিবি প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। তো আজি ভাবিছোঁ এটা ভিডিঅ' বনাম, এই ভিডিঅ'ক চিন্তি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আজি হৈছে আমাৰ কলেজত ফেচাছ, আৰু ফেচাছ বুলি ক'লেতো আপোনালোকে সকলোৱে গমে পায়, ইনজয় বহুত কিবা কিবি দিয়কচোন। তো এতিয়া গৈ আছোঁ, চাই থাকক। আজি মোৰ লগত কোনো সংগী নাই, মই অকলেই যাব লাগিব, সিহঁতে বাৰু আগতে গুচি গৈছে। তো বলক, ফাইনেলি আহি পালোঁ কলেজ। তো আৰু গাইজ দুজন গায়িকা আহিব, লগতে আমাৰ মৰমৰ জ্যোতিপল দা আগৰ বছৰো আহিছিল, তো আহিব। তো ফাইনেলি আৰু গাইজ এইখনেই হৈছে আমাৰ কলেজ, দেখুৱাবলৈ একোৱেই নাই। কলেজত আহি প্ৰথমবাৰ লগ পাই গ'লোঁ আমাৰ জিতু ভাই। তো ভাই খবৰ চবৰ ভালনে? ভাল, একদম ভাল। তো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পটালি না? গাৰ্লফ্ৰেণ্ড নাই নেকি? সেই দে আৰু গাইছে এই ঠাইখিনিতে আমাৰ ফেচাছটো ষ্টাৰ্ট হ'ব। তো চাওক কিমান বেছি ধুনীয়া লাগিছে, দিয়ক। আৰু গাইছে এনেকৈ ৰেগিং ষ্টাৰ্ট হৈ গ'ল। আমি চিনিয়ৰসকলে কুৱেশ্যন কৰিম আৰু জুনিয়ৰসকলে মানে কুৱেশ্যনৰ এনচাৰ দিব, সেইটোৱে। কি কৰি ভাল পোৱা তুমি? কি কৰি ভাল পোৱা তুমি? ফ্ৰী ফায়াৰ কেনেকৈ খেলে? আৰু গাইছে এনেকৈ ৰেগিং চলি আছে, তো ইমান বাৰু দেখাই নাথাকো, দিয়ক। আৰু গাইছে এনেকৈ হৈ গ'ল আমাৰ ফেচাছ ষ্টাৰ্ট দেয়াৰ। মানে আমাৰ আজি ফেচাছত অলংকিতা আৰু ৰূপাংকিতা আহিব, সকলোৱে আহক, ভাল লাগিব। আৰু মকিবুল বহুত জোচত আছে গাইছ। জোচত নেকি? মই একদম পুৰা লাগি আছে গাত। সব দায়িত্ব লৈছে আমাৰ মকিবুল দা। মকিবুল দা তোমাৰ পুৰা জোচ লাগি আছে না? একদম মজা। অলংকিতা বুলি কথা নাই, আমাৰ জ্যোতিপল দা আহি আছে, আহিব। আৰু আৰম্ভ হৈ গৈছে বোলে। অনুৰোধ কৰিছোঁ। আৰু গাইছে এইখিনি হৈছে পেকেট লাঞ্চিং, আৰু এফালেও আছে কেইটামান। তো আৰু লগতে এইখিনিও আছে, এইখিনি এতিয়া দিব লাগে। এইখিনি পেকেট লাঞ্চিং এতিয়া দিম আৰু চুলিকেইটাত। তো সেইটোৱে। তো গাইছে এবাৰ মানে আমাৰ সুবিধা বাইদেউ মানে ডেন্স মাৰি আছে, চাওক। তো বেছিখিনি দেখাব নোৱাৰি কাৰণ কপিৰাইট লাগি যাব, তাৰ কাৰণে অকণমান দেখাই দিম, চাই থাকক। তো গাইছ ফাইনেলি আহি পালে ৰূপাংকিতা আৰু অলংকিতা, বা চাওক এইয়া গাড়ী আহি পৰিছে। আৰু গাইছ কিমান বেছি ভিৰ হৈ গৈছে, চাওক দুনিয়াৰ মানুহ হৈ গ'ল, মানুহ পাগলা হৈ যাব। চাওক কিমান বেছিয়ে ভিৰ হৈ আছে। এতিয়া আমি লৈ যাম ষ্টেজলৈ, তো বলক। আছো আৰু এফালে চাওক পিছফালে ধুনীয়া মানুহ মানে বাইক চাৰ কাৰণে আহিছে, এফালে চাওক ধুনীয়া।
আৰু গাইছ ৰূপাংকিতা আৰু অলংকিতা বাৰ গান শুনাৰ কাৰণে কিমান বেছি মানুহ চাওক। তো বা আমাৰ কলেজত আহি কিনে আপোনাৰ কেনেকুৱা লাগি আছে? বহুত ফালি দিব আৰু অলপমান পলম কৰিলে তো একো নাই, তো যাতে কৰি দিব এনেকৈ অলপ ফালি দিব। এফালে ভাই আছে, তো ভাই কেনেকুৱা লাগি আছে আপোনাৰ? আমি আছো ধৰিম কৰিব নোৱাৰিব এতিয়া, বেলেঞ্চ টাইমে আছো, টেনশ্যন কৰিব নালাগে। অলপমান পলম হ'লেও যাতে আজি ফালি দিয়ে আমাৰ ফাংচনটো, মানে সেয়ে আৰু। স্কুল কি খবৰ আপোনালোকৰ? ফ্ৰেছাৰ্ছ না আৰু পুৰণিখিনি আচ্ছা জোৰ কাৰ আছে সেইটো নিশ্চয়কৈ নতুনবোৰৰ ভাল নে পুৰণিবোৰৰ বেছি ভাল? আৰু ৰূপংকিতা আৰু অলংকিতা বাই এতিয়া নিজৰ পৰিচয়খিনি দিব, সেইটো জানি লওক। সঁচাকৈ বেছি ভাল লাগিছে, ইমান এনাৰ্জি। আৰু নিশ্চয়কৈ এটা কথা ক'বই লাগিব, তোমালোকৰ কিন্তু চিঞৰটো খুব ধুনীয়া। আৰু এইখিনিতে যে কোনবোৰ ৰূপাংকিতাৰ কোনবোৰ অলংকিতা, কাৰণ কিয়নো বহুতৰ কনফিউজন থাকে যে কোনবোৰ ৰূপাংকিতা কোনবোৰ অলংকিতা, হয়নে? গতিকে আজি এটা সুধিব বিচাৰিছোঁ, আপোনালোকে জানেনে কোনবোৰ ৰূপাংকিতা? মই কোনবোৰ ৰূপাংকিতা নে অলংকিতা? অলংকিতা। আচ্ছা, মোক কিমানে অলংকিতা বুলি জানে? অকণমান হাতখন মাৰি দিব। অ'কে, আৰু কিমানকে ৰূপাংকিতা বুলি জানে? অ'কে, গতিকে এইখিনিতে মোৰ নাম হৈছে অলংকিতা আৰু মই ৰূপাংকিতা। আৰু ইয়াতে উপস্থিত সকলোলৈ আমাৰ তৰফৰ পৰা বহুত বহুত মৰম শ্ৰদ্ধা সেৱা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোক বহুত বহুত মৰম থাকিল। আৰু এটা জুইকো হাত চাপৰি লাগে তোমালোকে। আজি লৈ গৈছোঁ তোমালোকৰ বাবে ধুনীয়া গীত। এটা গীত কৰিছিলোঁ ৰিচেণ্টলি, তই মোৰে হবি ন, শুনিছেনে? অ'কে, তেন্তে আমি গীতটি গাম, কিন্তু আমাৰ লগত আপোনালোকে গাব লাগিব। কোনে বেছি জোৰত গাব পাৰে? অ'কে, দেন আমি চাম, আমি প্ৰথমতে গাম, তাৰপিছত আপোনালোকে গাব লাগিব। অ'কে, সাজু আমাৰ সকলো সাজুনে? ল'ৰা ছোৱালী সকলো সাজু? অ'কে, অকণমান গাই দিম, আপুনি চাব দেই। অলপ ধুনীয়াকে আৰু জোৰে পাৰিবনে? পাৰিবনে নোৱাৰে? অ'কে, বাই ল'ৰায়ো গাব লাগে। আৰু গাইছ এইকেইটা হৈছে আমাৰ ৰুমৰ ছোৱালী, আৰু এইকেইটা মানে ৰূপাংকিতা আৰু অলংকিতা বাক সম্বৰ্ধনা জনাব। আৰু গাইছ সিহঁতে পুৰা এক্সাইটেড হৈ আছে চব। তো গাইছ এতিয়া আমাৰ সম্বৰ্ধনা পালা, আৰু সম্বৰ্ধনা দি আছে আমাৰ ৰুমৰ ছোৱালী ৰিয়াই, আৰু এনেকৈ চবেই মানে দি আছে। আৰু গাইছ এনেকৈ আমাৰ সম্বৰ্ধনাটো দিয়া হৈ গ'ল, আৰু চাওক চাৰিওফালে কিমান বেছি মানুহ চাওক। আৰু গাইছ এনেকৈ আমাৰ সম্বৰ্ধনা দিয়া শেষ হৈ গ'ল। তো সেয়ে আৰু চাওক সম্বৰ্ধনা দিয়া শেষ হৈ গ'ল।
বাৰু আমি একেলগে অনুষ্ঠান কৰিছিলোঁ আগতে আৰু বেছি গৰম নকৰোঁ গীতটো বাৰু আমি একেলগে অনুষ্ঠান কৰিছিলোঁ আগতে আৰু বেছি গৰম নকৰোঁ গীতটো গাওঁ চবে নাচিব। এফালে আমাৰ প্ৰাক্তন ছাত্ৰ আছে, তো তোমালোকে ইয়াতে আহি কিনে তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে এইবাৰ। প্ৰত্যেক বছৰতকৈ এই বছৰ কেনেকুৱা হৈছে? বহুত ভাল হৈছে। আমাৰ যোৱাবাৰতকৈ এইবাৰ বেছি ভাল হৈছে। কাৰণ গায়িকা আহিছে। গায়িকা আহি আছে, ৰূপাংগীতা আৰু অলংকিতা। তো এফালে আত্তাপ আছে, আত্তাপ কিবা ক'বা নেকি? মজা লাগছে ভাই, হা মজা লাগছে আজি।